নমস্কাৰ, আজি মই আপোনালোকক নতুন এটা ৰেচিপিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা পনীৰৰ ৰেচিপি আপোনালোকৰ আগত বনাই দেখুৱাম। ৰেচিপিটো আচলতে মই প্ৰথমবাৰ ট্ৰাই কৰি চালোঁ আৰু খাবলৈ খুবেই টেষ্টি হৈছিলে। সেয়েহে আপোনালোকক বনাই দেখুৱালোঁ। আৰু ইয়াৰ পনীৰ পিচ মই এনেদৰে গৰম পানীত তিয়াই লৈছিলোঁ যাতে ছফ্ট হয়। আৰু পনীৰ ডোখৰ এনেদৰে সৰু সৰু টুকুৰা কৰি ল'লোঁ আৰু ইয়াতে অলপ নিমখ দিলোঁ। ইয়াতে অলপ গৰম মছলা দিছোঁ আৰু অলপ হালধি দি দিছোঁ আৰু ইয়াতে অলপ মিট মছলা দি দিছোঁ আৰু অলপ দিছোঁ লাল মিৰ্চ পাউডাৰ আৰু একেবাৰে শেষত দিছোঁ অলপমান জালুকৰ গুড়া। আৰু এইখিনি মই এতিয়া ভালদৰে মিহলি কৰি ল'ম। সকলোখিনি মিহলি কৰাৰ পাছত এনেদৰে অলপ টাইম থৈ দিম। আৰু এয়া মই লৈছোঁ পিঁয়াজৰ পাত। যিহেতু কিনি অনা পিঁয়াজৰ পাত হয়, সেয়েহে অৱস্থাটো বৰ ভাল নহয় পিঁয়াজৰ পাতকেইটাৰ। আৰু যি কি নহওক নিজে খেতি কৰিব নোৱাৰিলে এনেদৰে কিনি বনাব লাগিব। আৰু এয়া হৈছে এটা বিলাহী, পিঁয়াজ আৰু জলকীয়া এটা, আৰু এয়া ভালদৰে ধুই ল'লোঁ। এইখিনি ধুই লোৱাৰ পাছত সৰু সৰুকৈ সকলোখিনি কাটি ল'লোঁ। আৰু পিঁয়াজৰ গুৰি অংশ আৰু পাত অংশ বেলেগ বেলেগকৈ ৰাখিছোঁ, যিহেতু বেলেগ বেলেগকৈ ভাজিব লাগিব। আৰু এয়া এখন কেৰাহীত গৰম হ'বলৈ দি ইয়াতে অলপ ৰিফাইন দিছোঁ। আৰু ৰিফাইনখিনি গৰম হোৱাৰ পাছত ইয়াতে দি দিছোঁ পনীৰ এনেদৰে। আৰু ইলুটি সিলুটি কৰি এনেদৰে পনীৰ কেইপিচ ফ্ৰাই কৰি আছোঁ মই। পনীৰ কেইপিচ অলপ অলপ ফ্ৰাই কৰাৰ পাছত এয়া মই এতিয়া কাঢ়ি থৈছোঁ। আৰু পুনৰ এখন কেৰাহী গৰম হ'বলৈ দি ইয়াতে অলপ মিঠাতেল দি দিছোঁ। আৰু ইয়াতে মই পিঁয়াজৰ গুৰি অংশ প্ৰথম দিম আৰু পাত অংশ পাছত দিম। পিঁয়াজৰ গুৰি অংশ বেলেগকৈ যিহেতু কাটি থোৱা আছিল, এইখিনি মই প্ৰথমতে দি লৈছোঁ। আৰু ইয়াতে মই অলপ এতিয়া ক'লা জিৰা দি দিছোঁ, খুব কম পৰিমাণে দিছোঁ। আৰু ইয়াতে অলপ নিমখ অলপ দি দিছোঁ আৰু ইয়াতে অলপ হালধিও দি দিছোঁ। আৰু এইখিনি অলপ সময় ভজাৰ পাছত ইয়াতে পিঁয়াজ পাতৰ আগ অংশও দি দিছোঁ এবাৰ। আৰু ইয়াতে অলপ ঢাকন মাৰি সিজিব দিছোঁ। যেতিয়া পিঁয়াজ পাতবোৰ অলপ সিজিব আৰম্ভ কৰিলে, তেতিয়া মই ইয়াতে কাটি ৰখা বিলাহী কেইপিচো দি দিলোঁ। অলপ সময়ৰ পাছত যেতিয়া বিলাহীবোৰ ছফ্ট হ'ল, অলপ সিজিব আৰম্ভ কৰিলে, তেতিয়া ইয়াতে মই কাটি ৰখা পিঁয়াজ কেইপিচো দি দিলোঁ। আৰু ভালদৰে লৰোৱাই লৈ অলপ ল' হিটত সিজিব দিছোঁ। আৰু এয়া দেখিলোঁ যে পিঁয়াজ আৰু বিলাহী প্ৰায় ছফ্ট হৈ গৈছে আৰু সিজিব ধৰিছে। তেতিয়া ইয়াতে মই ফ্ৰাই কৰি ৰখা পনীৰ কেইপিচ দি দিছোঁ আৰু অলপ ইলুটি সিলুটি কৰি মিক্স কৰি দিছোঁ। আৰু একেবাৰে শেষত অলপমান জালুকৰ গুড়া ছটিয়াই দিছোঁ ইয়াতে। আৰু এনেদৰে প্ৰায় 2 মিনিটমান সিজাৰ পাছত পনীৰৰ চব্জিখন প্ৰায় হৈ যায়। আৰু এয়া মোৰ হৈ গৈছে প্ৰায়। আৰু এই চব্জিখন মই প্ৰথম বনাই খাই চাইছিলোঁ আৰু খাই যিহেতু ভাল পালোঁ, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আপোনালোকেও বনাই খাই চাব এবাৰ। আৰু ইমান পৰে ভিডিঅ'টি চাই থকাৰ বাবে ধন্যবাদ।